2021 চনত মুখ্যমন্ত্ৰী হোৱাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা 5টা বছৰত এটি কাম কৰিছিল। সেয়া আছিল উচ্ছেদ অভিযান। আৰু সেই উচ্ছেদ অভিযানৰ আৰম্ভণি হৈছিল এই গৰুখুটি প্ৰকল্পৰ পৰা। গৰুখুটি এই ঠাইখিনি আমাৰ বহুতৰ কাৰণে, এই অঞ্চলৰ মানুহৰ কাৰণে এটি আৱেগ। কাৰণ এই গৰুখুটিৰ পৰা আৰম্ভ হৈছিল অসম আন্দোলন। অসম আন্দোলনৰ সময়ত ইয়াতে বহু মানুহৰ মৃত্যু হৈছিল। সন্দেহজনক লোকে বহু মানুহক ইয়াতে মাৰি পুতি পেলাই থৈ গৈছিল। আৰু তাৰ পিছতে এই জাগাটোত কিন্তু বহুত সন্দেহজনক মানুহে আবদ্ধ কৰি ৰাখিছিল। কিন্তু 2021 চনত মুখ্যমন্ত্ৰী হোৱাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথম প্ৰকল্প হিচাপে, প্ৰথম কাম হিচাপে আৰম্ভ কৰিছে ইয়াত উচ্ছেদ অভিযান। দেশ বিদেশৰ বিভিন্ন বাওঁপন্থী চিন্তাধাৰাৰ মানুহে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিছিল, এই উচ্ছেদ অভিযানৰ বিৰোধিতা কৰিছিল। তেওঁ কৈছিল যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেৱল হিন্দু মুছলমানৰ ৰাজনীতিৰ বাবে ইয়াত উচ্ছেদ অভিযান কৰিছিল। কিন্তু আজি 5 বছৰ পিছত যদি আমি এই গৰুখুটিৰ অঞ্চলৰ এই গৰুখুটিৰ প্ৰকল্পৰ যি কাম দেখিও, তাত আপোনালোকে গম পাব যে ইয়াৰ কেনেদৰে এই উচ্ছেদৰ পাছত এই প্ৰকল্পই এই অঞ্চললৈ কেনেদৰে উন্নয়নৰ এক নতুন বাৰ্তা লৈ আহিছে।